বাবলু ক্লাস কৰিবলৈ যাও ঠিক আছে যা ক্লাস কৰি হলে সোনকালে গুছি আহিবি দে ঠিক আছে এইটো মাল চা এইটো কো মাল বে বৰ ধুনীয়া লাগিছে এই ভন্টি তোমাৰ নামটো কি আমাৰ লগত ফুৰিবলৈ যাবা নেকি মাতিব নাজানা নেকি তুমি হেল্ল' ভন্টি তুমি বুবা নেকি ইমান দেৰি মতা নাই যে তুমি বুবা নি আমাৰ লগত ফুৰিবলৈ যাবা নেকি একো নকলা যে কোৱা আকৌ ভন্টি যাবা নোযোৱা নাযাও মোক কিয় এনেদৰে আগভেটি ধৰিছে মই চিঞৰি দিম এতিয়া এক ধৰ না বে ধৰ 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 এক ধৰ কি হল ভন্টি আপোনালোকে কিয় বদামি কৰিছে চালাইটো কোন বে ইয়াক চাই লওঁ ৰে আৰে ইয়াক কোন আছিল হ'ব কিয় তোমাক আগ গুচিলে নাজানো মই বাটেদি আহি থাকোঁতে মোক বেয়া ব্যৱহাৰ কৰিছিল আচ্ছা তুমি ঠিক আছা তো ঠিকে আছো চিন্তা নকৰিবা তুমি তোমাক মই আগবঢ়াই দিম নালাগে মই পাৰিম সহায় কৰাৰ বাবে ধন্যবাদ আচ্ছা তোমাৰ নাম্বাৰ দিবা নেকি চিয়'ৰ কোৱা 9856 302 02 913 913 থেংক ইউ দেখি আছো ঠিক আছে মা তোমালোকে অলপ বেছি চিন্তা কৰা যাতে আমাৰ মান সন্মান শেষ নকৰে চাচা ৰাস্তা দেখা মাল দিবি এইটোৱে মাল এইটো ভন্টি আমাকহে পাত্তা নিদিলা ন আৰে ইহঁতক দিব তহঁতক ফাৰ্ষ্ট টাইম ৱাৰ্নিং দিছিল নাই ইয়াক এনেকে নহ'ব ভাইজনৰ ওচৰত দি দিওঁগে বৈ বহুত টেনচন ভাইজান কি টেনচন বে বহুত টেনচন
আহিছো ওকে বাবা আপুনি টেনচন নলব হেল্ল' কক মালিক যা এটা হাত লৈ আহিবি আজি বায়তলে পাৰ্টি কৰিম তহঁতি ইয়াৰ কাৰণে মোক কি দিব লাগে জানো নে ঠিক আছে আরে কালু লৈ আনা বে আনিছো ভাইজান আরে বাক না বহুত দিনৰ মূৰত খাম ভাইজান আজি ময়ো এই কেতিয়া লাভ খোৱা তহঁতৰ লগতে তৰা বাকী ক'ব ক না আৰু নহয় ভাইজান কিয় বে এটাই কথাতে মোৰ টেনচন হৈ আছে ভাইজান এইটো টেনচন নাই ল'বি না ৰে মই আছোতো জিন্দা কালো পানী ক'ত জলদি কৰ কালু জলদি ভাগ না ভাই কালো তো বহুত লেজি রে Cheers ভাইজান Yes. পানী কমকে দিলি ভাই কি পেক বনাই রে তই তই কাৰা কৰিবি না পানীটো বেছি আছে মোৰ ইয়াত তহঁতি এইটো লাইনত টেনচন বেছি লৈছ নেকি তহঁতি টেনচন লৈ মোৰ ডাইৰেক্ট নাই খালাচ কৰি দিম আৰে প্ৰব্লেমটো কি দিছে কি প্ৰব্লেম কি আৰু এই প্ৰব্লেমটো কি এতিয়াতো কোন নাম ৰাস্তাটো দেখিছিলো এটা মালবি তাইক দেখি মই বহুত ভাল পাই পেলাইছিলো তাৰপিছত কি কোন নাম তাৰ পাছত কি কাম ভাইজান এটা হাৰাম জাদাই তাইক লৈ গ'ল তাৰপিছত এইটো লয় এইটো নিদিয়া আৰু যিটো কোৱা যে মোক এই যে ভাইজান ওকে এইটো তহঁতৰ মালকটি পাই যাবি টেনচন নাই ল'বি ভাইজান অলপ কাৰা কৰিবি টাইম দে কালো কক মালিক চাদা বনাবি অলপ মধুৰ বনাবি কালু দেখাই দিবি জাষ্ট মই তাক ফিনিছ কৰি দিম এই কালু ঠিক আছে তহঁতি টেনচন নলবি কাম হৈ যাব এইটো মই খাই দিম এই ফোন লৈ যাম যা লৈ যাওঁ আমি একে খাব লাগিব মই ৰাতিপুৱা পাই যাম দে টেনচন কৰিবি আমি গৈ থাকোঁ যা যা এই কালু ঠিক আছে আমি আহিছোঁ চিন্তা নকৰিবি কাম হৈ যাব তহঁতৰ মাল পাই দিবি তহঁতি এই কালো এতিয়া তোৰ চফা কৰি দে এইটো মানে কি আৰু এইটো এটা ছোৱালীয়ে ভাল পাইছিলে এইটো এটা ল'ৰা প্ৰব্লেম দি আছে সেইটো মই চাফা কৰি দিব লাগে সেইটো কাৰণে এতিয়া মই টেনচন মত ল'বলৈ কৈছোঁ হৈ যাব আপুনি টেনচন নলওক তাৰপৰা আজি একো ভয় নাই অ'কে তহঁতি টেনচন নাই ল'বি ৰে ভাই ৰৈ দে লৈ যা ভাস্কৰ
বাৰু মোৰ কাৰণে কিয় ইমান কষ্ট পাইছে তোৰ মাজনী কি হ'ল কচোন কেলে কান্দি আছ কি হ'ল মাজনী তই কান্দিছ যে কি হ'ল কচোন কি হ'ল সেইদিনাখন মই ক্লাছলৈ গৈ থাকোঁতে দুজন ল'ৰাই মোক বেয়া ব্যৱহাৰ কৰিছিল কি তাৰপিছত বাটেদি এজন ল'ৰা গৈ আছিল সেই ল'ৰাজনে মোক উদ্ধাৰ কৰিছিল তাৰপাছত কি হ'ল এতিয়া মই তাক বহুত ভাল পাওঁ মা কিন্তু আজি সেই ল'ৰা দুটাই তাক বাটত লগ কৰি বহুত মাৰপিট কৰিলে তোৰ কি এতিয়া ভাল পোৱা বয়স হ'ল নেকি তোৰ উপযুক্ত বয়স হ'লে আমি দৰা বিচাৰি দিম নহয় বাপেৰে কিন্তু গম পালে কথা বেয়া হ'ব কৈ থলো মই এতিয়া হেল্ল' কালিলৈ তুমি মোক সোনকালে লগ ধৰিব আহিবাচোন কি হ'ল ইমান সোনকালে মাতি পঠালা যে বৰ ডাঙৰ কথা এটা হ'ল জানানে কি কথা কোৱা তোমাৰ মোৰে কথাটো ঘৰত গম পালে কেনেকৈ পালে আৰু তাতোতকৈ ডাঙৰ কথা কি জানা মোক তোমালৈ হেনো বিয়া নিদিয়ে পাপাই গম পালে যে কি কৰিব মোৰ বহুত ভয় লাগি আছে জানা তুমি চিন্তা নকৰিবা মই ঘৰত কথাটো ক'ম বাৰু হ'ব তেতিয়া তুমি এতিয়া যোৱা ৰাতিকে কল কৰিবা মা এইফালে আহচোন তোমাৰ লগত মোৰ অলপ কথা আছিল বহাচোন কিনো কথাটো মা মই আচলতে আকৌ কি আচলতে মানে মই ছোৱালীজনী ভাল পাওঁ কি তই কি কথা ক'বলৈ আহিছ তই কি এইটো কথা ছোৱালী ভাল পাবলৈ আহিছ মই মাজনী জীয়াই থাকোঁতে তই কি নিজে ছোৱালী ভাল পাবলৈ আহিছ তোৰ যেতিয়া সময় হ'ব মই নিজে চাই চিতি তোক বিয়া পাতি দিম যদি তই নিজৰ পচন্দৰ ছোৱালী আনি ঘৰ সোমোৱাহি তেতিয়াহ'লে এইখন ঘৰৰ পৰা তই ওলাই যাবি শুনিলি মোৰ কথা হেল্ল' অঁ কাইলৈ তুমি মোক লগ কৰিব আহিবাচোন অঁ আগৰ জেগাতে দেই অঁ হ'ব মোৰ ঘৰত তোমাৰ নামেই নুশুনে এতিয়া মই কি কৰোঁ কোৱা কি আমাৰ মাজত একো কি হৈ আছে বাৰু নাজানো কিন্তু ভাস্কৰ মই তোমাক নাপালে জীয়াই থাকিব নোৱাৰিম ময়ো নোৱাৰোঁ